আমি আজি মানে ফাৰ্ষ্ট আউটিং গৈ আছোঁ লকডাউনৰ পাছৰ পৰা। চ' মামাই এতিয়া স্কুটি লৈ ফুৰি আহোঁগৈ এপাক, বোকাজানলৈ যাম আৰু আপোনালোকক দেখাই যাম আমি বোকাজানত আমি আজি কিদৰে দিনটো পাৰ কৰিম। সেইখিনিয়ে লগত ভণ্টি আহিছে, ভণ্টি আৰু মই মাজে মাজে ময়ো চলাম, মাজে মাজে ভণ্টিও চলাম। হেলমেটটো পিন্ধি লৈছোঁ, মাস্ক ভালকৈ মাৰি লৈছোঁ তাই, নহ'লে পুলিচে বাটত পাব না, সেইটো কাৰণে হেলমেটটো ভালকৈ পিন্ধি লৈছোঁ আৰু। বাৰভাগৰ প্ৰথম স্কুটি লৈ এইটো নতুন আমি মানে প্ৰথম জাৰ্ণি যিহেতু লকডাউন বহুত আছিলে ইয়াত, এতিয়া অলপমান লকডাউনটো কমিছে। এখন আমি বোকাজান ৰোডেদি আহি আছোঁ, এখন আমি ফাৰ্ষ্ট দলংখন পাইছোঁ আৰু কেইখনমান দলং পাৰ কৰি আমি বোকাজান পামগৈ আৰু আহক আমি গৈ থাকোঁ। আপুনি এইখন দলং চব কিমান ধুনীয়া, আপুনি এটা ভিউজটো দেখাই দিয়কচোন। ইমান ধুনীয়া আমি এতিয়া বোকাজান ৰেলগেট আহি পাইছোঁহি। এইফালে আমি বোকাজান টাউন যাম আৰু অলপ শ্বপিং কৰিম। আমি টাউনতে তাত মাৰ্কেটটো বহে, আপোনালোকক দেখাই দিম। এইটো বোকাজান সোমাই গ'ল, এয়া আহি পালোঁ আমি বোকাজান মেইন টাউন। বজাৰ বহি আছে, বজাৰ বহে ন দেওবাৰ, ডলাৰ চালনীখিনি চোৱা, দেওবাৰ ডলাৰ চালনীখিনি ইমান ধুনীয়া বজাৰ লাগিছে, বহে। চোৱাচোন দেখুৱা। আমি এতিয়া গাড়ীখন ৰখাই ল'ম, তাৰপিছত আপোনালোকক দেখাম আৰু বজাৰ খাই গৈছে স্কুটিখন ৰখাবলৈ, সৌৱা গৈ আছে আৰু এইটো ওপৰত চাওকচোন। এতিয়া বোকাজান টাউন পাই গ'লোহি আৰু এতিয়া আমি বজাৰ কৰিম। চব্জি মাৰ্কেট, ফল মূল। আমি এতিয়া মাৰ্কেটত আছোঁ। মাছ চাছ ওলাই, জংঘলী মাছ, কিন্তু আজি ওলোৱা নাই জংঘলী মাছ। আমি আগবেলা আহিলোঁ যে সেইকাৰণে ওলোৱা নাই, পিছবেলা সন্ধিয়াত ওলাব। লোকেল মাছ ওলোৱা নাই, লোকেল মাছ ওলোৱা হ'লে ল'লোঁ হয়, বেলেগ চালানী মাছে ওলাইছে। কৰোণাৰ ডিষ্টেঞ্চ মানে অলপ চলপকৈ খোলা দিয়া হৈছে বোকাজান, বজাৰবোৰ বহিছে আৰু মানুহ এক দুই আহি আছে। চ' আমিও আহিলোঁ আজি ইয়ালৈকে কিবা এটা কিনি নিওঁ বুলি। এইফালে আছিলে দোকানখন, এইখিনি দোকান লাইন লাইনকৈ বহিছে। চেনিটাইজাৰ ইউজ কৰি লৈছে, মোক অকণ দিয়া। এতিয়া বলক, থেংক ইউ। ক'ত যাবা এতিয়া? এতিয়া আমি তালৈকে যাওঁ, ট্ৰেন্সখনলৈ। আমি এতিয়া দোকানখন বিচাৰি আছোঁ, ভণ্টিয়ে ম'ম' জিন্স কিনিম কৈছিলে, দোকানখন বিচাৰিয়ে পোৱা নাইচোন, কোনফালে আছে, গৈ আছোঁ। খাৰুখিনি ইমান ধুনীয়া লাগিছে, খাৰু কিনিবি নেকি ঐ? আমাৰ দোকান বিচাৰোঁতে আজি 12 বাজিব যেন পাইছোঁ দেই। কৰোণাৰ বাবে আমি চেনিটাইজাৰ লৈ আহিছোঁ, চেনিটাইজাৰটো মাজে মাজে ইউজ কৰি থাকিম আৰু মাস্ক চাস্ক ভালকৈ পিন্ধি আহিছোঁ। দোকানখন বিচাৰি পাই গ'লোঁ, এতিয়া আমি গৈ আছোঁ। সেইখিনি ম'ম' জিন্স ল'ব বোলে তাই, আমি চাওঁ এতিয়া। শ্বপিং কৰিব লৈছোঁ, এইটো ট্ৰেন্সত, ইয়াত সোমাম বোকাজানৰ। ইয়াত সোমাই আছোঁ, কৰোণা টেষ্ট কৰিব চাগে। বৰ ধুনীয়াকৈ কৰোণা ডিষ্টেঞ্চটো মেইনটেইন কৰিছে, আমাক টেষ্ট কৰিলে, তাৰপিছত ভালকৈ মানে সকলো ছেফ ছাইড আৰু তাৰপিছত ধুনীয়াকৈ আমাক হাত ধুবলৈ, এইটো চব কিমান ধুনীয়া এটা মেচিন, ইমান ধুনীয়াকৈ ব্যৱস্থা ৰাখিছে, সঁচাকৈ ভাল লাগিলে। আপোনালোকেও যাব পাৰিলে শ্বপিং কৰিবলৈ, বহুত সুন্দৰ। কি চাবা এতিয়া, বহুত ধুনীয়া লাগিলে। ওপৰলৈ চাবা নে ইয়াতে চাবা? এইদৰে ভণ্টি আৰু মই আমাৰ মন পচন্দৰ বস্তুবোৰ বিচাৰি ফুৰিছোঁ আৰু এডাল লগা সেইটো নাই যে। আমাৰ ফেশ্বন ডিজাইনিং ভণ্টিজনীৰ ভাগৰ আকৌ আলা পেচা পটককৈ পচন্দ নহয়। তাইক মানে কাপোৰ এটা লোৱাবলৈ হ'লে বহুত ভাবিব লাগিব, কিমান দোকান ঘূৰাব লাগিব ঠিক নাই মানে। চ' মোৰ মাথাটো গৰম উঠি গৈছে। কৰোণাৰ বাবে বহুত দিন ঘৰৰ ভিতৰত সোমাই বহুত বৰিং হৈ গৈছিলোঁ। আজি মনটো বহুত মুকলি লাগিছে, সঁচাকৈ বহুত ভাল লাগিছে। তথাপিও আমি ছেফটিটো নিজে হ'ব লাগিব কৰোণাৰ বাবে। আমি চব ভালদৰে চেনিটাইজাৰ, মাস্ক ঘনাই ইউজ কৰিছোঁ আৰু এই মহামাৰীৰ লগত আমি যুঁজ দি গৈছোঁ। অ' মাই ডগছ, কি লাগেনো মোক? কি চাই আছিলোঁ আচলতে, কি বিচাৰি আছোঁ বাৰু? এইবোৰেনে? এইদৰে ভণ্টি আৰু মই কাপোৰবোৰ চিলেক্ট কৰি গৈছোঁ, পচন্দ কৰি গৈ আছোঁ। ওপৰলৈ চাবা নে ইয়াতে চাবা?
ইয়াত বহুত ধুনীয়া ধুনীয়া কুৰ্তিবোৰ কালেকশ্যন আছে, বহুত ধুনীয়া সেইটো নাই যে আপোনালোকে আহিব পাৰে, চাই যাব পাৰে, বহুত ধুনীয়া লাগিছে। আমাৰ পচন্দ হৈছে বাৰু, টপখিনিও বহুত ধুনীয়া টপ ইমান লাগিছে। ধুনীয়া লাগিছে। হোৱাইট কুৰ্তাৰ কালেকশ্যন ব্লুটো তো ভাল লাগিছে। অৰেঞ্জটো আমালৈ এইবোৰ বেছি ডাঙৰে হ'ব নেকি। ৰ'দ পৰিছে, আমি ঘূৰি আছোঁ, ঘূৰি ঘূৰি ভাগৰ লাগি গৈছে, বহুত গৰম উঠিছে দেই। মন্দিৰ ইমান ধুনীয়া। আমি মৰ্ণিঙত অহা হ'লে মন্দিৰত সোমাই যাব পাৰিলোঁহেঁতেন, পিছে আমি ভাত চাত খাই আহিলোঁ, চ' সোমোৱাটো নহ'ব আৰু। ইয়াৰ পৰাই আমি সেৱা এটা মাগিছোঁ কৃষ্ণ। গাজনত বহুতকেইটা ষ্টেচু আছে, বৰ ধুনীয়াকৈ নিৰ্মাণ কৰিছে। ষ্টেচু ধুনীয়াকৈ বনাই থৈছে, আৰু ষ্টেচু দেখা। আমি আইচক্ৰীম খাব লৈছোঁ ইয়াত। আইচক্ৰীম বনাই আছে, গৰমত ঠাণ্ডা ঠাণ্ডা আইচক্ৰীম খাই লওঁ। এজনী ভণ্টি আইচক্ৰীম, ৱাও ঠাণ্ডা ঠাণ্ডা। আজি বোকাজান আহি ভালে লাগিলে, খালি বহুত গৰম। গৰমটোৰ কাৰণে ভাল নালাগিলে। ময়ো হৈ আহিলে আৰু 1 বজাৰ আগত ঘৰ পাবগৈ লাগিব আমি। চ' আমি এনেদৰে আহিলোঁ ফুৰি কৰি, আৰু বহুতো জেগা ফুৰিব লগা আছিলে। লকডাউনৰ বাবে মানে কৰোণাৰ বাবে ইমানকৈ সম্ভৱ নহয়, পিছে পৰে আকৌ ফুৰিম কেতিয়াবা, আশা থাকিল। বোকাজান গৈ ভাল লাগিল। ঘৰ আহি আমি পালোহি।